জীৱন নদী ঢৌ ধাৰাবাহিকখনৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে ৰাহুলে অনুক কৈছিলে বিবাহৰ বাবে 1 বছৰৰ সময় মোক লাগিব, যোনটো কথা বৰ্তমান পৰিয়ালৰ বাকী সদস্যসকলে গম পাই গৈছিলে। আৰু আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম' হ'বলৈ গৈ আছে খুবেই ইণ্টাৰেষ্টিং, কাৰণ আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ অনুৰ দেউতাকে অনুক কৈ আছিলে মই নিজেই গৈ তাক লগ কৰিম, তাৰ ওচৰত মই ক্ষমা খুজিম আৰু তেতিয়াতো প্ৰব্লেমটো ছল্ভ হৈ যাব, তাৰ খংটো মোৰ ওপৰতহে। তাৰে পিছতে প্ৰম'ত আমি দেখিবলৈ পাইছোঁ অনুৱে দেউতাকক কৈছে তুমি ৰাহুলৰ ওচৰলৈ নাযাবা। তাৰপিছতে দেউতাকে অনুক কৈছিলে কিয়? তাৰপিছতে আমি দেখিবলৈ পাইছোঁ য'ত ৰাহুলে কাম কৰি আছিলে সেই দোকানখন দেখুৱাইছিলে, য'ত এজন ব্যক্তিয়ে কৈ আছিলে মালিকক তোৰ গ্ৰিল বনোৱা কাম গ্ৰিল বনা, পইচা কিমান লাগে মেছেজ কৰি দিবি, কিন্তু বনাব লাগিব অৰ্থাৎ ৰাহুলক দেখুৱাই দিছিলে। চ' বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত আহিবলগীয়া জীৱন নদী ঢৌ ধাৰাবাহিকখন খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ নাপাহৰিব। পৰৱৰ্তী আপডেট পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।